গুড মৰ্ণিং এভৰিৱান। ৱৰ্কআউট কৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। ভিডিঅ'টো পাওঁতে আপোনালোকৰ গুড মৰ্ণিঙে হৈ থাকে নে গুড নাইটে হয় নাজানো। ইয়াৰ ৱৰ্কআউট কৰি আহি লৈ অকণমান পালেঙৰ কিবা এটা ৰেচিপি বনাবলৈ ল'লোঁ। সেয়েহে আপোনালোকক অকণমান এনেই দেখাই দিলোঁ। আপোনালোকে হয়তো বনাই মেলি খাইছেই, কিন্তু মই অকণমান বনালোঁ এনেকৈ। আপোনালোকে হৈছেনে নাই এনেই মানে অকণমান দেখাই দিলোঁ। পালেংখিনি কুটি ল'লোঁ, কুটি পেলাই এনেকৈ মই ভাজিলোঁ। পিঁয়াজ নহৰু এইখিনি দি মেলি ভাজিলোঁ, সেইখিনি আপোনালোকক দেখা নহ'ল। সোৱাদ অনুসৰি জলকীয়া দিলোঁ, যিখিনি মানে প্ৰয়োজন, মই অলপ বেছিকৈ খাওঁ জলকীয়া, সেয়েহে বেছিকৈ দিলোঁ। আপোনালোকে যিমান খায় সিমান পৰিমাণে দিব পাৰে। ইয়াতে মই এভৰিডে জিৰা গুড়া আৰু গৰম মছলা ব্যৱহাৰ কৰি দিলোঁ। আৰু অলপ পানীখিনি, শাকৰ যিটো পানী ওলায় সেইখিনি শুহি যোৱালৈকে মই ভাজি থাকিলোঁ। অৱশ্যে এইখিনি ভাজি লৈ মিক্সিত মাৰিব লাগে। যিহেতু মোৰ ইয়াত মিক্সিটোৰ ব্যৱহাৰ কৰা সুবিধা হৈ থকা নাই, সেয়েহে মই মিক্সিত মাৰি নিদি মই এনেকৈ ভাজি অলপ থেতেলাই মিহি কৰিবলৈ চালোঁ। ইয়াতে মই অলপ চেনিও এড কৰিছোঁ, যিহেতু মই পনীৰ বনালে অলপ চেনি দি ভাল পাওঁ। এক্সট্ৰা এটা মিঠা সোৱাদ আহে, সেয়েহে বহুত ভাল পাওঁ তেনেকৈ। আপোনালোকে কেনেকৈ বনাই জনাবচোন কমেণ্টত। ভাজি হোৱাৰ পিছত মই গৰম পানী এড কৰি দি দিলোঁ, যিহেতু বস্তুত গৰম পানী দিলে বেছি ভাল হয়। সেয়েহে এইখিনি শুহিব পৰালৈকে মই পানীটো দি লৈ পেলাই মই ভাজি ৰখা পনীৰখিনি ইয়াত ঢালি দিলোঁ, আৰু এনেকৈ হৈ গ'ল মোৰ পনীৰ তৈয়াৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ অসমবাসী ৰাইজ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। ময়ো ভালে আছোঁ। দীপাৱলীৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে দীপাৱলীৰ শুভকামনা যাচিলোঁ। যাতে সকলোৱে দীপাৱলীৰ পোহৰ ৰঙৰ দৰে আপোনালোকৰ আহিবলগীয়া দিনবোৰো যাতে ৰঙীন হৈ পৰে, তাৰেই কামনা কৰিলোঁ। আজি মই আচলতে এটা বেলেগ ভিডিঅ' অকণমান দিবলৈ লৈছোঁ। আচলতে মোৰ মনৰ কথা আপোনালোকৰ ওচৰত ব্যক্ত কৰিবলৈ লৈছোঁ। মই ফোনটো চাই থাকোঁতে এটা নিউজত দেখিলোঁ যে বাৰ্থডে চেলিব্ৰেশ্যন কৰি মানে যিটো স্ন' স্প্ৰে ব্যৱহাৰ কৰে, সেইটো কেক কাটোতে ব্যৱহাৰ কৰি লৈ এটা অঘটনৰ পৰা এজনী ছোৱালী আপোনালোকে হয়তো দেখিছেই। মই অলপ ইয়াত যিসকলে ইয়াৰ ওপৰত কমেণ্ট কৰিছে মোৰ দৰে ভাবিছে, তেওঁলোকৰ কমেণ্টখিনি মই স্ক্ৰীনশ্বট মাৰি দি দিছোঁ। মোৰ সেইখিনি ভাল লাগিছে। অৱশ্যে বাৰ্থডে বুলি ক'লে আমি যে কেক কাটিবই লাগিব সেইটো কথা নহয়, কিন্তু এইটো কথাও মই ক'ব বিচৰা নাই যে কেকটো কাটিব নালাগে বা মই নাকাটো কাৰণেই যে কৈছোঁ সেইটো বুলি নাভাবিব। মই আচলতে জন্মদিন বুলি ক'লে মানে গোঁসাই ঘৰত শৰাই দিয়া, ভগৱানৰ ওচৰত অকণমান আশীৰ্বাদ লোৱা, এইটোৱেই মেইন কথা বুলি ভাবোঁ। আপোনালোকেও হয়তো বহুতেই ভাবে, কাৰণ বহুতে কমেণ্টত তেনেকৈ দিয়া দেখিছোঁ। কিন্তু মোৰ মনৰ কথাখিনি অকণমান আপোনালোকৰ লগত ব্যক্ত কৰি পাতিব মন গ'ল, সেয়েহে মই কৈছোঁ। কেক কাটিব পাৰে, কিন্তু সেই কেক কাটি পেলাই যাতে কোনো স্প্ৰে ব্যৱহাৰ কৰি অঘটন হ'ব নোৱাৰে, তাৰ পৰা সাৱধানে থাকক। আচলতে জন্মদিন বুলি ক'লে আচলতে ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ বেছি ভাল লাগে। তাতকৈ আমি যে কেকৰ লগত যে ইমানখিনি টকা পইচা খৰচ কৰি যে এইখিনি এতিয়া দেখিছেনে যিখিনি বিপদ হ'ল, সিমানখিনি যে খৰচ কৰোঁ, তাতকৈ যদি আমি এনেকুৱা কিছুমান মানুহ আছে যি নেকি এসাঁজ খাই এসাঁজ নোখোৱাকৈ বহুতো দৰিদ্ৰ লোক আছে, যি ফুটপাথত পৰি আছে। তেওঁলোকে হয়তো লোকে খোৱা জুঠা বস্তু খাবলৈ আছে, কেতিয়াবা নোখোৱাকৈও আছে। তেনেকুৱা মানুহক যদি আমি খুৱাব পাৰোঁ সেই দিনটোত, আমাকতো বহুতেই আশীৰ্বাদ দিয়ে বুলি মই ভাবোঁ। অৱশ্যে মোৰ কথাখিনি মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ, নাভাবিব যে মই কেক কটাৰ বিৰোধিতা কৰিছোঁ। কিন্তু কেক কাটি যাতে এনেকৈ স্প্ৰে ব্যৱহাৰ কৰি যাতে বিপদত পৰিব নোৱাৰে, তাৰ পৰা আপোনালোকে সাৱধানে থাকক। গতিকে মই মোৰ মনৰ কথাখিনি অকণমান হ'লেও ক'লোঁ। হয়তো ভুলো হ'ব পাৰে, আপোনালোকৰ কাৰোবাৰ বেয়াও লাগিব পাৰে, কিন্তু ভাবিছোঁ যদি বেয়া লাগে তেন্তে ক্ষমা কৰিব। কিন্তু মই মোৰ মনৰ কথাখিনি নকৈ নোৱাৰিলোঁ। যিটো মানে পৰিস্থিতি দেখিলোঁ সেই ওপৰতহে মই আচলতে কথাখিনি ক'লোঁ এনেকৈ। কিন্তু বহুতেই আচলতে জন্মদিন বুলি ক'লে এনেকৈ গোঁসাই ঘৰত বা নামঘৰত এনেকৈ শৰাই দি লগৰ দুই এজনক মাতি খোৱালে বেছি ভাল লাগে। আজিকালি অৱশ্যে কেক কটাটো জৰুৰী হৈ গৈছে, কিন্তু কেক কাটক, কিন্তু নিজকে তেনেকুৱা দুৰ্ঘটনাৰ পৰা দূৰত ৰাখক। এয়া মই অলপ স্ক্ৰীনশ্বট মাৰি দিলোঁ, হয়তো বহুতে ভিডিঅ'টো চাইছেও। নিজৰ জন্মদিনটোত হয়তো জ্বলি থকা মমকেইডাল নুমুৱাই দিয়াতকৈ চাকি এগছ জ্বলি থাকিলে হয়তো বেছি শুভ হ'ব বুলি মই ভাবোঁ। আপোনালোকে আপোনালোকৰ মন্তব্য ইয়াতকৈ ভালপোৱাসকলে নিজৰ জন্মদিনটোত সকলোৱে কেক কাটক, কিন্তু নিজৰ শুভ দিনটোত নিজকে বচাই ৰাখক। থেংক ইউ অল। জয় আই অসম।